এতিয়া ৰাতিপুৱা 6:30 বাজি গ'ল। মই শুৱাৰ পৰা উঠিলোঁ, উঠি পেলাই আজি অকণমান সোনকালেই টিউশ্যনটো কৰি আহোঁ, কাৰণ আপোনালোকক যিহেতু কৈছোঁ মই এটা ব্ৰাইডেল মেকআপৰ কোৰ্চ মই কৰি আছোঁ। তো আজি মানে আমাৰ ফাইনেল এক্সাম আছে, তো সোনকালে আমি যাব লাগিব তাত পোৱাকৈ। তো এতিয়া মই ভাবিছোঁ কি এতিয়া মই সোনকালে টিউশ্যনটো কৰি আহি লওঁ, আৰু টিউশ্যনটো কৰি আহি পেলাই আপোনালোকক লগ পাই আছোঁ। ৰাস্তালৈ ৰৈ আছোঁ টেম্পুৰ কাৰণে, যিহেতু আপোনালোকক কৈছে মোৰ এক্সাম আছে, তো মই যিমানখিনি পাৰোঁ আপোনালোকক মই দেখাই যাম। আৰু এটা কথাখিনি কওঁ, যিহেতু মোবাইলটো এলাউ নাই, তো যদি মই পাৰোঁ মানে মনে মনে আপোনালোকক কৰি মই দেখাম। ঠিক আছে, তেতিয়াহ'লে মই গৈ থাকোঁ, তাত গৈ পেলাই লগ পাই গ'লোঁ। এতিয়া এয়া গৈ আছে প্ৰীতি, এফালে হাই দিলে। হাই। এয়া উঠি গৈ আছে চব। এনেকুৱা ৰ'দ বাহিৰত, আহিব পৰা নাই, বহুত কষ্ট লাগি গৈছেগৈ। তো এতিয়া ওপৰত উঠি আহি আছোঁ। তো গৈ পেলাই মই অকণমান বহি পেলাই আপোনালোকক দেখাই দিবি। বহুত ভাগৰ লাগিছে। আজি বিনাই ভালেই কৰিব, কাইলৈ মই কি বনাওঁ। কৈ আজি এক্সাম আছে, আজি এক্সাম আছে। আজি এক্সাম আছে, দেখিছে নহয় ঘামি চিমি কেনেকুৱা অৱস্থা হৈ গৈছে। বাহিৰত প্ৰকাণ্ড ৰ'দ মুখত লৈ আমি আহি আছোঁ। হাই, অৱস্থা নাই আৰু নেদেখুৱাবি। দেখিছেনে নাই? বেছি মানুহ অহা নাই, ছাৰ আহি পালেহি বাৰু। ঠিক আছে, তো পিছত অলপ ভাগৰ লাগিছে, পিছত আমি লগ পাই আছোঁ। মই ৰেডি হৈ গ'লোঁ। তো মোক কেনেকুৱা লাগিছে আপোনালোকে জনাব। মানে ব্ৰাইডেল মেকআপ কৰি থাকোঁতে মই ওলাব পৰা নাছিলোঁ, মানে দেখাব পৰা নাছিলোঁ। তো যিহেতু ছাৰ বহি আছে, তো এতিয়া ওলাই মেলি মই ৰেডি হৈ গ'লোঁ। মোক কেনেকুৱা লাগিছে জনাব। ঠিক আছে, যিহেতু আমাৰ পৰীক্ষা চলি আছে, তো মই মানে তালৈ যাওঁ, তো পিছত আপোনালোকক মই লগ পাই আছোঁ। আমাৰ পৰীক্ষা শেষ হ'ল, ফটোশ্বুট চলি আছে, তো মই ফটোশ্বুট কৰিলোঁ, কৰি পেলাই আহিছোঁ। এয়া মোৰ লগত আছে হিমাদ্ৰী, এটাই ফটোশ্বুট কৰি হ'ল। আজি এক্সাম আছিল, কেনেকুৱা হৈছে ক'ব, কমেণ্ট কৰি জনাব। এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লাইক কৰিব। তো ফটোশ্বুট এতিয়াও চলি আছে, তেওঁলোকে ধুনীয়াকৈ ফটোশ্বুট কৰিছে। তো ঠিক আছে, মই অকণ পিছত লগ পাই আছোঁ। আপোনালোকক আজি ইমান গৰম আছিলে, তো সেইকাৰণে মানে ইমান ভাগৰ লাগিলে মোৰ, মানে আহি পেলাই মানে ভিডিঅ'টো বনাবৰ কাৰণে সময় নহ'লে, তো বহুত ভাগৰ লাগি আহিছিলতো। তো এতিয়া মই আহি আছোঁ, বা আৰু মই এয়া মোৰ বা, এতিয়া বা আৰু মই আহি আছোঁ, অলপ সৰু সুৰা বজাৰ কেইটামান আছে, তো বজাৰকেইটা কৰি পেলাই যাওঁ। তো ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।